নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলে। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া আছামিছৰ কমন ৰচনা। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো দিয়া হৈছে তোমাৰ প্ৰিয় সাহিত্যিক 2020 বৰ্ষত আহিছিল মেট্ৰিক পৰীক্ষাত। 2 নম্বৰটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। 3 নম্বৰটো হ'ল অসমৰ কুটিশিল্প। 4টো হ'ল ছাত্ৰ আৰু ৰাজনীতি। 5টো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। 6টো হ'ল বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন। এনেকুৱা আহিব পাৰে। এইটো 19ত আহিছিল। তাৰপিছত 7টো হ'ল ইণ্টাৰনেট বা দূৰদৰ্শন, এইটো 2019ত আহিছিল। পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ 2018 চনত আহিছিল ফাইনেলত। তাৰপিছত 9টো হ'ল অসমৰ বানপানী সমস্যা আৰু 10টো হ'ল কৰোনা ভাইৰাছ। এইটো বহুত মহামাৰীৰ সৃষ্টি কৰিছে, এইটো আহিব পাৰে এইবাৰ। ইয়াত দিয়া 10টাৰ ভিতৰত 100% কমন পৰিবই। যদি এই 10টাৰ ভিতৰত এটা কমন নপৰে তেতিয়াহ'লে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিব পাৰে। তো আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।